হাই ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত অখণ্ড ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী মুছলমান লিডাৰ মহম্মদ আলী জিন্নাৰ বিষয়ে আলোচনা কৰিম। আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মহম্মদ আলী জিন্না একেধাৰে এজন উকিল, ৰাজনীতিক আৰু পাকিস্তানৰ জন্মদাতা আছিল। তেওঁৰ জন্ম হৈছিল 1976 চনৰ 25 ডিচেম্বৰত বৰ্তমান পাকিস্তানৰ কৰাচীত। মহম্মদ আলী জিন্নাই লণ্ডনৰ পৰা বেৰিষ্টাৰ পাছ কৰিছিল আৰু তেওঁ বম্বে হাইকোৰ্টত ওকালতি কৰিবলৈ লৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মকৰ্তা আছিল আৰু পিছলৈ মুছলিম লীগৰ বিখ্যাত নেতাৰূপে পৰিগণিত হৈছিল। প্ৰথমে যদিও জিন্নাই ৰাজনীতিত মনোনিৱেশ কৰা নাছিল, পিছলৈ তেওঁৰ ৰাজনীতিৰ প্ৰতি ধাউতি বাঢ়ি গৈছিল। 1906 চনত জিন্নাই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিল। কংগ্ৰেছত যোগদান কৰাৰ 7 বছৰ পিছত তেওঁ 1913 চনত মুছলিম লীগত যোগদান কৰে। ৰাজনীতি জীৱনৰ প্ৰথম কেইবছৰত তেওঁ হিন্দু আৰু মুছলমানৰ একতাৰ বাবে কাম কৰিছিল। কিন্তু যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল, তেতিয়া তেওঁ ইয়াত অসন্তুষ্ট হৈ পৰিছিল আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ত্যাগ কৰিছিল। ইয়াৰ প্ৰধান কাৰণ আছিল তেওঁ এজন ব্ৰিটিছ অনুৰাগী আছিল। তেওঁ ব্ৰিটিছৰ বিপৰীতে যাব বিচৰা নাছিল। ব্ৰিটিছৰ লগত থাকিয়েই তেওঁ ভাৰত স্বাধীনৰ বাবে কাম কৰি যাব বিচাৰিছিল। কংগ্ৰেছ ত্যাগ কৰাৰ পাছত তেওঁ মুছলিম লীগত একান্তভাৱে কাম কৰিবলৈ ধৰিছিল। 1939 চনৰ আশে-পাশে জিন্নাৰ মনত এখন স্বাধীন মুছলিম ৰাষ্ট্ৰৰ সপোন জাগিবলৈ ধৰে। ইয়াৰ বাবে তেওঁ মুছলিম লীগক অধিক শক্তিশালী কৰি তুলিবলৈ মানুহৰ মাজলৈ লৈ গৈছিল আৰু সমগ্ৰ মুছলিম সম্প্ৰদায় একত্ৰিত কৰি তুলিছিল। এই সময়ছোৱাত মুছলিম লীগে জনপ্ৰিয়তাৰ শীৰ্ষ স্থানত উপনীত হৈছিল আৰু ইয়াৰ সদস্যৰ সংখ্যাই 2 মিলিয়নৰ ঘৰ চুইছিলগৈ। 1940 চনত জিন্নাৰ নেতৃত্বত লাহোৰত অনুষ্ঠিত হোৱা মুছলিম লীগৰ বাৰ্ষিক অধিৱেশনত মুছলিম লীগে লাহোৰ ৰিজলিউশ্যন পাছ কৰিছিল, য'ত তেওঁলোকে এখন পৃথক মুছলিম জনবহুল ৰাজ্যৰ দাবী কৰিছিল। যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষ ত্যাগ কৰিছিল, তেতিয়া ভাৰতবৰ্ষক তেওঁলোকে দুটা ভাগ কৰি থৈ গৈছিল। ইয়াৰে এটা হ'ল ভাৰতবৰ্ষ আৰু আনটো আছিল পাকিস্তান। তেওঁ পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিল। তেওঁ এবছৰ কাল পাকিস্তানক শাসন কাৰ্য চলোৱাৰ পিছত 1948 চনৰ ছেপ্টেম্বৰ মাহত টিউবাৰকলছিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। বৰ্তমান সময়ত জিন্নাক পাকিস্তানৰ পিতৃপুৰুষ বুলি কোৱা হয়। তেওঁক ফাদাৰ অৱ দ্য নেশ্যন সন্মানেৰে সন্মানিত কৰা হৈছে। তেওঁৰ জন্মদিনটো পাকিস্তানত নেশ্যনেল হলিডে হিচাপে পালন কৰা হয়। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰক।